খুবটাং ফ্ৰেণ্ডছ আহোম ছোৱালী সীমা চেনেলটো পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ৰঙালী বিহু অসমবাসী ৰাইজক ইয়াৰ পৰা শুভেচ্ছা যাচিলোঁ। এয়া গৰু গা ধুৱাবলৈ সাজু হৈছে আৰু সেই গৰুবিলাক উলিয়াই আনি কিনে সমজুৱাকৈ গা ধুৱাই কিমান ভাল লাগে, কিমান পবিত্ৰ এটা দিন আপোনালোকৰ মাজত আগবঢ়াইছোঁ। আপোনালোকেও উপভোগ কৰক, কিমান মনোৰঞ্জনৰ এটা দিন। গাঁৱৰ মেইন হাতোলাজনে অ' হৰি অ' ৰাম কোৱাৰ পিছতেই গৰু গা ধুৱায়। কুলি মাত আপোনালোকৰ ভাল লাগেনে? এয়া কুলি মাত। এয়া কণী যুঁজৰ প্লেট আৰু এয়া হ'ল বাৰীৰ আমলৈ টোপ। 101 শাকৰ বদলি এই আমলৈ টোপ খোৱা হয় আজিৰ দিনটোত। এয়া জেতুকা লৈছোঁ। জেতুকা ল'লে বোলে নখৰ বেমাৰ আৰু ছালৰ বেমাৰ ভাল হয় বুলি কয় আৰু আগৰ পূৰ্বপুৰুষৰ পৰা চলি অহা বাগৰি অহা কথা এইবিলাক। আৰু মাহ হালধিয়ে গা ধুলে গাৰ গুণ আঁতৰে বুলি কয়। এইবোৰ দুদু আইতাৰ দিনৰ কথা আৰু সেই তাহাঁতৰ মুখত শুনি আহিছোঁ আৰু সেই নিয়মে পালন কৰি আহিছোঁ। সেইকাৰণে জেতুকাও ল'বলৈ মন গ'ল, বিহুৰ বতৰ। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। অন্য এটা ভিডিঅ'লৈ আকৌ আহি আছোঁ। বাই বাই।